ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে কলিৰ মলমতি মনুষ্য অৰ্থাৎ আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিছিলে। কি চিন্তা কৰিলে? যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই কলিৰ কবলত পৰি অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে তৰিব, এই কথাটো ভাবিলে। কৃপাময় কৃষ্ণে পাছে চিন্তিলন্ত কাজ মুক দৰ্শনে নিষ্ঠা ৰিবে এহি ৰাজ ৰাম পিছৰ লোকৰ বাবে হৈবেকে নগতি ঘূৰ কলিৰ পাইলে লোক যাইবে অধোগতি। ঘূৰ কলিয়ে পালে মানুহবিলাক অধোগতি যাব। এই হিত চিন্তাটো কৰিয়েই হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁৰ যি গুণ যশ লীলা চৰিত্ৰ জগত ভৰাই থৈ গুচি গ'ল। কিয়নো কলিৰ মলমতি মনুষ্যই একো নকৰাকৈয়ে কেৱল তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। কেৱল সেই গুণ যশ লীলা চৰিত্ৰ আজিৰ দৰে ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে সংসাৰ তৰিব পাৰে। বৈকুণ্ঠলৈ গ'ল। আকৌ এবাৰ বৈকুণ্ঠৰ পৰা চিন্তা কৰিলে দ্বিতীয়বাৰ। আমাৰ কাৰণে ভগৱন্তই দুবাৰ চিন্তা, এবাৰ ধৰাধামত থাকোঁতেই চিন্তা কৰিলে, দ্বিতীয়বাৰ বৈকুণ্ঠৰ পৰা চিন্তা কৰিলে। দেখিলে দেহি হৈ মোৰ গুণ যশ লীলা চৰিত্ৰ মই পৃথিৱীত বিস্তাৰ কৰিলোঁ। কলিৰ মলমতি মনুষ্যই নাম লৈ সংসাৰ তৰক। পিছে কি হ'ব? নাম বস্তু লুপ্ত প্ৰায় হ'ল। কলিয়ে সকলোকে গ্ৰাস কৰিলে। কলিৰ কবলত পৰি মনুষ্যবিলাক অধৰ্মী হৈ পৰিলে, অকাৰ্যত লিপ্ত হ'ল। প্ৰাক শংকৰী যুগত অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱন উশৃংখল হ'ল। বোলে কেনেকুৱা আছিলে? আমি ইটো ৰাজ্যে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি। ভক্তি বস্তু লুপ্ত প্ৰায় হ'ল। নানা ধৰ্ম কৰ্ম কৰিবলৈ ধৰিলে মানুহে। নানা দেৱ পূজয় কৰ ৰয় বলি দান, হংস ছাগ পাৰ কাটে অসংখ্য প্ৰমাণ। হাঁহ ছাগলী পাৰ মহ দেৱীৰ আগত বলি দি খাবলৈ ধৰিলে। তপ জপ যজ্ঞ দান তীৰ্থ স্নান কৰে, ঘূৰ নৰ কট পৰি পৰি সবে মৰে। ধৰ্মৰ নামত তপ জপ যাগ যজ্ঞ পূজা পাতল কৰিছিলে যদিও নৰকলেহে যাবলৈ আৰম্ভ কৰি দিলে। হেন পাখন দৰপথ আচৰণ কৰি, ঘূৰ নৰ কক যাইবে অন্তকালে মৰি। সেই পাখণ্ডৰ পন্থ আচৰণ কৰি মানুহবিলাক বৈকুণ্ঠৰ বিপৰীতে নৰকলৈ যাবলৈ আৰম্ভ কৰি দিলে। এতিয়া চাবচোন, আপোনাৰ ল'ৰাটোক আপুনি পইচা কেইটামান দি পেলাই বজাৰলৈ পঠিয়াই দিলে, আমুক আমুক বস্তুকেইটা বজাৰ কৰি লৈ আহ। সি বজাৰলৈ গ'ল, নগাঁও টাউনত ঘূৰা পকা কৰোঁতে 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 কিবা অসৎ সংগ পাই গ'ল। মদৰ গিলাচত ধৰিলে, জুৱা খেলিবলৈ লাগিলে, বজাৰ যিটো বজাৰ কৰিবলৈ গৈছিলে পাহৰি থাকিলে মদৰ নিচাত। ৰাতি 2টা 3টা বজালৈকে ৰাতিটো অহা নাই। মাক বাপেকৰ টোপনি যাবনে বাৰু?
এতিয়া আমাৰ অৱস্থাটো সেইটোৱেই হ'ল। আমাৰ ঘৰ এখনেই আছিলে বৈকুণ্ঠ। বৈকুণ্ঠৰ পৰা আমি জীৱবিলাক আহিলোঁ সংসাৰলৈ কেলে বোলে নামৰ বেপাৰ কৰিবৰ কাৰণে। আমি নামৰ বেহা কৰিবলৈহে আহিছিলোঁ। ইয়াত আহিলোঁ মায়াৰ কবলত পৰি সকলো পাহৰি গুচি গ'লোঁ। আমাৰ পিতৃ মাতৃয়ে চিন্তা কৰিছে নাই এতিয়া? গতিকে আমাৰ অৱস্থাটো কেনেকুৱা হ'ল? গৈছিলোঁ মই মায়া বজাৰলৈ ভাল বস্তু কিনি খাবলৈ। ভাল বস্তু কিনা নহ'ল মায়াকেহে কিনা হ'ল মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো। ভাল বস্তু খাবলৈ সময়ে নাই। যেন তেনে থাকিম আৰু 10টা বাজক আৰু, হয়নে? কেনেবাকৈ যদি স্থানীয় বিধায়কে কয় হেৰি আপোনালোক ৰাতিপুৱা 6টা বজালৈকে বহি থাকিব লাগিব, মই 6টা বজাত আহিম, সকলোকে চেক বিতৰণ কৰিম, ইলেকশ্যন আহি আছে, তেতিয়া মানুহ নধৰা হৈ ৰাস্তাটো বাট নাপাব আপুনি, হয়নে বাৰু? ভোক পিয়াহ নালাগে আৰু 6টালৈকে বহি থাকিব। কিন্তু নাম অমৃত পান কৰিবলৈ আমাৰ ধৈৰ্য নাই। গতিকে তল গৈ লোক কলি পাপ সাগৰত কৃপাময় কৃষ্ণ চিন্তা কৰি বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। মানুহবিলাক কলিৰ পাপ সাগৰত ডুব গ'ল। মই এতিয়া কি উপায়েৰে উদ্ধাৰ কৰোঁ? এৰাম ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ 2 ৰূপে অৱতাৰ হ'ল। শংকৰ মাধৱ ৰূপে অৱতাৰ হৈ, গুৰু শিষ্য ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক একশৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে। আমাক আহ্বান জনাই থৈ গৈছে, হেৰা তোমালোকে নামৰ বেহা কৰিবলৈ আহিছিলা, কলিৰ কবলত পৰি মায়াৰ বেপাৰ আৰম্ভ কৰি দিলা। সেইকাৰণে গুৰু ৰূপে অৱতাৰ হৈ নিজে দোকান খুলি কেনেদৰে নামৰ বেহা কৰিব লাগে বেপাৰ কৰি আমাক দেখুৱাই থৈ গৈছে। হৰি ভকতিৰ পাতিলন তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। নিজে বেপাৰ কৰি আমাক আহ্বান জনাই থৈ গৈছে, তোমালোকো বেপাৰত লাগি যোৱা। বেখায়ো ৰতে হাত আউৰ বেলি নাতে চলিতে নিকট ভয়ো ভৰা দিয়া জানতে। গোটেই ভাৰতবৰ্ষৰ নৰতনু পাত্ৰ পাইছা, বেপাৰত লাগি যোৱা, নাৱত বোজাটো দিয়া, অন্তকে কেশত ধৰি আছে, কাৰ কেতিয়া মৃত্যু হয় কোনেও ক'ব নোৱাৰে। ডেকা গাভৰুবিলাকে বাট চাই নাথাকিবা, বিয়া হৈ লওঁ, ল'ৰা ছোৱালী জন্ম হওক, নামঘৰলৈ যাওঁ, কাম নাই, আবেলি ধান ৰ'দত দিলে কেতিয়াও নুশুকায়, শুকাবনে বাৰু? ভাগৱত কোনে শুনিছিলে? পৰীক্ষিত নামৰ এজন ডেকাই। গীতা কোনে শুনিছিলে? অৰ্জুন নামৰ এজন যুৱকে। আমাৰ এতিয়া গীতা ভাগৱত কোনে শুনে? বয়স আই বাপসকলে। লাভ নাই। আপোনাৰ ল'ৰাটো এই সৰু হৈ আছে, এতিয়া স্কুলত এডমিশ্যন নিদিওঁ, 20 বছৰ বয়সত এডমিশ্যন দি দিলে, লাভ হ'বনে বাৰু? সেইটোৱে একেটাই কথা। কিন্তু ভাৰতবৰ্ষত বেপাৰ কৰিবাহে কৰিবা, মনত ৰাখিবা। ভাৰত হাতত আছে অনেক
দোকানী নিচিনি কিনিলে পোনো মিলিবে বিঘিনী। ভাৰতবৰ্ষত ৰাম নামৰ দোকানী বহুত আছে। নিচিনাকৈ কিনিলে বিঘিনী হ'ব। এতিয়া ভাৰতবৰ্ষৰ কথা বাদেই দিয়ক, অসমতে কিমান ধৰ্মগুৰু ওলাই আছে। সৌ সিদিনা আকৌ এজন ওলালে নতুনকৈ, নহয়নে বাৰু? মোবাইলত পাইছে নহয়, ওলাই থাকিব। অসমটো বাদেই দিয়ক, মাজুলীলৈকে যাওকচোন বাৰু, কিমান গুৰু আছে আঙুলি মূৰত হিচাপ কৰি উলিয়াব পাৰিবনে? বহুত গুৰু আছে। কিয়নো জৈতে তৈতে নথাকয় ৰাম নাম ৰত্ন মহন্ত দোকানী ৰাখে কৰি মহা যত্ন। য'ত ত'ত ৰাম নামৰ ৰত্ন নাথাকে। মহন্ত দোকানীয়ে যত্ন কৰি ৰাখে। মহন্ত কোন লাগিলেই নহয় খেলি মেলি। এতিয়া উপাধিধাৰী মহন্তৰ কথা নাই কোৱা ভাগৱতে। জন্মতে যেই নহওক, যেতিয়া মহৎ গুণৰ উদয় হ'ব সেইজনহে মহন্ত। দেখুৱাই থৈ গ'ল প্ৰথম স্কন্ধ ভাগৱতৰ সুত শৌনক সংবাদ। যেতিয়া শুকদেৱে পৰীক্ষিতক ভাগৱত কৈছিলে, শুকদেৱে পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত শৌনক আদি ঋষিসকলে সুতক যেতিয়া আমন্ত্ৰণ কৰি আনিছিলে ভাগৱত ক'বৰ কাৰণে, তেওঁ সুতে আনন্দৰ চকুলো টুকি টুকি কৈছিলে কি বুলি? হে ৰাম মোৰ আজি মহাহৰি শৰণাহি সীমা পৰম আশ্চৰ্য কিনো সন্তৰ মহিমা। হে ৰাম ক্ষত্ৰিয় তহন্তে ব্ৰাহ্ম নিত ভৈলো জাত ও পবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। হেন মই মোৰ আজি জন্মৰ সামফল তোমাষাৰ সংগে মোক কৰিলে নিৰ্মল। কি বুলি ক'লে? ইমান দিনে জগতৰ মানুহে মোক অন্ত্যজ বুলি ঘৃণা কৰে, অকুলীন বুলি ঘৃণা কৰে। কিয়? ক্ষত্ৰিয় তহন্তে ব্ৰাহ্মণিত বহিলো জাত, অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। দেউতা ক্ষত্ৰিয়, মা ব্ৰাহ্মণী। যিজন সুতে নিজক স্বীকাৰ কৰিছে জগতৰ মানুহে মোক অন্ত্যজ বুলি ঘৃণা কৰে, সেইজন সুতক শৌনক আদি মহান ঋষিসকলে কি বুলি সম্বোধন জনালে? হে মহামানী সুত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালো। মহন্ত কোন? সাধু দোকানীৰ সংগে কৰিয়া যতন যাৱে বেলি তাৱে লেহো ৰাম নামৰ তন। সেই মহন্ত কোন? বোলে সাধু। ভকতৰ সংগ লোৱা, ভকতৰ পৰা ৰাম নামৰ ৰত্ন লৈ বেপাৰ কৰি দিয়া, এইটোৱেই হ'ল ৰাম নামৰ ৰত্নৰ বেহা। কিয় আমি পইচা তুলিছোঁ?
এই অনুষ্ঠানটো পাতিবৰ কাৰণে পইচা তুলিবলগীয়া হৈছে নাই? এইটো ধন খৰচ কৰিবলৈ কৈছে, তেতিয়াহে ধন সামফল হ'ব। এতিয়া আমাৰ কি হয় বাৰু? নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে লাখ লাখ টকা ওলায়। নামঘৰত ভাগৱতত দিবৰ কাৰণে টকা 1000 দিবলৈ বৰ টান লাগে, নহয়নে বাৰু? ঈশ্বৰে মনে মনে ভাবে, দেহি ঐ, ময়ে তোক যোৱা ৰাতিটো জীয়াই ৰাখিলোঁ, ময়ে ৰাতিপুৱা সাৰ পুৱাই দিলোঁ, দুবেলা দুসাঁজ খাবলৈ ময়ে দি আছোঁ, মোৰ কৃপা অবিহনে খাব পাৰিবি? নোৱাৰ। কিন্তু মোৰ ভকতক দিবলৈ টান পালি, মোৰ কাৰণে ধন খৰচ কৰিবলৈ টান পালি, এই বুলি যদি ভাবি দিবলৈ হয়, আপোনাৰ হৈ গ'ল আৰু। এদিন ক'বলৈ বাধ্য হ'ব সমাজক, ৰাইজক, হয় ঈশ্বৰৰ সৰ্বস্ব দিলে, নালাগে বুঢ়া বুঢ়ী হ'লেও পেঞ্চনকেইটা উলিয়াবলৈ নহয়েই, তাতে থাকে, দৰকাৰেই নাই। হ'লে কি হ'ব বোলে, জাহা তাহা খাব নোৱাৰা হ'লোঁ নহয়। কেলেই? ই আজি 10 বছৰ হ'ল 2টাকে ইনচুলিন ল'বলগীয়া হৈছে। সিদিনা অলপতে প্ৰেছাৰ ষ্টক হৈ গ'লোৱেহেঁতেন, জোঁৱাইৰ লগে লগে দেলহি পোৱালে কাৰণেহে বাচিলোঁ। এতিয়া অলপ দিনৰ পৰা এনেকুৱা অৱস্থা হৈছে, কিবা এটা খালেই পেটটো বোলে ফুলি গুচি যায়, আপুনি খাবই নোৱাৰে, থাকি কি লাভ হ'ল? গতিকে ভাগৱতে ভোগ কৰিবলৈ কৈছে, ভাগৱতৰ মতে যদি ভোগ কৰে 100 বছৰলৈকে আপুনি ৰসগোল্লা খাই থাকিব পাৰিব। আজিকালি 30 বছৰ পিছত খাব নোৱাৰা হ'ল। কেলে? গোটেই জীৱনটোত যিমান ৰসগোল্লা খাব লাগে 30 বছৰৰ ভিতৰতে খাই এদায়ে কৰি পেলালে। সেইকাৰণে সীমিত ভোগ, জীয়াই থাকিবলৈহে খাব লাগে। বাৰু যে কি নহওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কি ক'লে? ভাৰতবৰ্ষ হ'ল এখন ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ হ'ল নৌকা, ৰাম নাম হ'ল মহাৰত্ন। এই বেপাৰটো পায়ো যি কৰিব পৰা নাই, সেইজনতকৈ দুখী মানুহ সংসাৰত নাই। অ' ভাৰতৰ নৰদ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বা নিজ পাই যিটো জীৱ নতৰয়, তাত পৰে দুখী নাহি আৰু ইমান সহজ সৰল। আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱতৰ ধৰ্মে নাহি শিশৱ সংশয়। আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতল কৰিবলৈ হ'লে বহুত ছিদ্ৰ আছে, শব্দ উচ্চাৰণত খেলি মেলি হ'লে বিপদ আছে। আৰু এনেকৈ অঠালি পঠালিকৈ কেঁচেলা মেচেলকৈ বহি থাকিব নোৱাৰে, গহীনত বহি থাকিব লাগিব। খোৱা বোৱা নহ'ব, বায়ু পানী খাই খাই থাকিব পাৰিবনে বাৰু? নাম ধৰ্ম একো নাই, আপুনি ভুলকৈ গালেও ঈশ্বৰে দুখ নধৰে। আগৰ দিনত কি আছিলে, চাইকেল টাইকেল একো নাই নহয়, ইয়াৰ পৰা নগাঁও টাউনলৈ খোজকাঢ়ি যাবলগীয়া হৈছিলে, হয়নে? আগৰ দিনত এনেকুৱা কিছুমান নীতি নিয়ম আছিলে, মানুহে বান্ধি লৈছিলে নিজৰ স্বাৰ্থৰ কাৰণে। গোটেই জিলাখনৰ ভিতৰত, তাৰমানে গোটেই বাৰেগৈয়া অঞ্চলৰ ভিতৰত নামতি এজনহে হ'ব লাগিব। তেওঁ নমৰালৈকে বেলেগে নাম গাব নোৱাৰে। বুঢ়া হৈ দাঁত সৰি যায়গৈ, তথাপি নাম গায়ে থাকিব। আগৰ আকৌ নামতিবিলাকে ক'ৰবাত নাম প্ৰসংগ কৰিবলৈ গ'লে ভাৰে ভেটিয়ে এগাল নাপায় জানো, গোটেই ঘৰখন চলি থাকে নাম গাই গাই। সেইকাৰণে লগত লিটিকা এটা লৈ ফুৰিব লাগে। লিটিকাৰটো কাম দুটা, এটা হ'ল ভাৰখন ল'ব লাগে, দ্বিতীয়তে তেওঁ যদি পথ পাহৰে মনত পেলাই দিব লাগে। তেনেকুৱা এজন নামতি আছিলে, লিটিকা এটা আছিলে। এইদৰে চলি আছে আৰু। সিয়কীয়ে কি কৰে, এটকা চাইনা এটা দিয়ে সন্মান। আগৰ এটকা চাইনা বহুত মূল্য, বিঘাই বিঘাই মাটি পায়, মাহটো খায়ো থাকি যায়। নামতিজনে কি কৰে, এটকাটো নিজে লয়, সেই 4 অনাটো লিটিকাইটোক দলিয়াই দিয়ে, থৈ দিয়ে এইটো। তাৰ লিটিকাইটো মনে মনে খং উঠে, আৰে মোক দেখোন সমান ভাগটো দিলে মোৰ পৰিয়ালটো চলি থাকিব পাৰোঁ, 4 অনাটোহে দিয়ে।
আৰু ভাৰখনৰ মই মুঠিও নিদিয়ে। এইজনৰ লগত থাকিলে মই চলিব নোৱাৰিম, এইজনক এৰিব লাগিব। এদিন ক'লে আৰু প্ৰভু ঈশ্বৰ, কথা এভাগ জনাম বুলি ভাবিছোঁ, আপুনি অপৰাধ নধৰিব। বোলে কি কথা? যে আপুনি লিটিকাই বেলেগ এজন বিচাৰক, মই নোৱাৰিম আৰু, মোৰ পৰিয়াল সৰহীয়া হ'ল, ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ল, মই চাৰিআনাটোত পৰিয়াল চলাব নোৱাৰোঁ, গতিকে অন্য কাম কৰিব লাগিব। যদি আপুনি সমান ভাগটো দিয়ে তেতিয়া মোৰ আপত্তি নাই। তেতিয়া নামতীয়ে ক'লে, হ'ব হ'ব, তুমি এৰিব নালাগে, মইনো ক'ত বেলেগ নামতি লিটিকাই বিচাৰিম, আকৌ পদবোৰ মুখস্থ কৰাব লাগিব, মইতো পাহৰি যাওঁ। এতিয়া তোমাক মই সমান ভাগটো দিম, তুমি থাকা। এই বুলি আছে 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 এবছৰ পাৰ হৈ গ'ল, সমান ভাগ নিদিলে। এদিন মানে লিটিকাই বৰ খং উঠিলে, মনে মনে ভাবিলে এইজনৰ লগত থাকিলে মোৰ কাম নহ'ব আৰু। আজি এবছৰ পাৰ হ'ল, সমান ভাগ দিম দিম বুলি ঠগি আছে, গতিকে এওঁক এৰিমহে এৰিম, বহল সমাজ পালেই হ'ল, এওঁকো এঠগন দিম, মই পদটো পাহৰিবই, মনত পেলাই নিদিওঁ, ৰাইজৰ মাজত অপমান কৰিহে মই এৰিম। আছে আছে সুবিধা বুজি এদিনটো পাই গ'ল সুবিধা, এনেকুৱা বহল সমাজ, বহুত ৰাইজ। প্ৰভু ঈশ্বৰ নামৰ আসনত বহিল, লিটিকাইটোক ওচৰতে বহুৱাই ল'লে। বহুৱাই ক'লে, হেৰা কীৰ্তন এজনা দিম, ছুটি, নামষাৰো উঠিব, মই প্ৰায় পাহৰিছোঁ, কিন্তু তুমি মনত পেলাই দিবা। লিটিকাই মনে মনে ভালেই পালে, হ'ব হ'ব, প্ৰভু ঈশ্বৰ সেইজনাকে দিয়ক। কীৰ্তন কোন ভাগ দিলে? বোলে, বনমালী এই জগ মোহনৰ ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰামৰ নাম। নাম পুৰা উঠি আছে আৰু। অ বনমালী এই জগ মোহন ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। এ ৰাম সিংহে মাৰি নীলামণি জানি বনমালী, উঠিলা পৰ্বত তাৰ খোজক নিহালি। বনমালীয়ে জগ মোহন ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। এ ৰাম মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী, জানিলা ভালুকটো পাহৰি থাকিলে। জানিলা ভালুকে মণি নীলাংক মাৰি হ'ব লাগে, ভাবিছে লিটিকাই কৈ দিব, এই এনেকৈও নোচোৱা হ'ল, নকওঁ বুলিহে কোৱা নাই। ভালুক শব্দটো অহা নাই, ভালুকৰ চেহেৰাটো মনলৈ আহিছে, শব্দটো নহা হ'ল। তালজোকে ঘম ঘমকৈ বজাই, লিটিকাই এফালে চাই, লিটিকাই এনেকুৱাও নকৰা হ'ল, আগতে ঘপককৈ ধৰি দিয়ে, আজি কি হ'ল মনে মনে ভাবিছে। যেতিয়া ভালুকৰ চেহেৰাটো মনলৈ আহি গ'ল, হনুমানৰ চেহেৰাটো মনলৈ আহিছে, হনুমানৰ শব্দটো নহা হ'ল। মনে মনে ভাবিছে, এই শব্দটো আহি গ'লে এইটো আহি গ'ল, তেনে এইটোও নহা হ'ল, সেইটোৱে নহ'ল, এইডালো নোকোৱা হ'ল, কি হ'ল আজি। বহুত সময় তালযোৰ ঘম ঘমকৈ বজাই বজাই সিহঁত মনে মনে ভাবিলে, ৰাইজে গম নোপোৱাকৈ ইয়াক পদ এটা গাই সুধিবলগীয়া হ'ল, নহ'লে ই নকৈছে। এই বুলি মনে মনে এবাৰ পদ এটা গাই সুধিছে, অ বনমালীয়ে জগ মোহন ৰাম, ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। তাৰ লিটিকাই মনে মনে হৈছে, এইবাৰ ক'ত সাৰিবা, আজি ক'ত সাৰিবা। লিটিকাই তেতিয়া ঘপককৈ গাইছে, অ বনমালীয়ে জগ মোহন ৰাম, শিকি এটা ভাগত পৰে মই কিয় কম। তেতিয়া প্ৰভু ঈশ্বৰে ভাবিছে, আচলতে ই অন্যমনস্ক হোৱা নাই, নকওঁ বুলি কোৱা নাই, হয় এই বহুত দিনৰ আগৰ পৰা সমান ভাগ বিচাৰি আছে, সমান ভাগটো নিদিয়াৰ কাৰণে কোৱা নাই। তাক যেতিয়া মানে সেই ভাৱটো মনলৈ আহিলে, প্ৰভু ঈশ্বৰৰ খঙৰ ভমকত সুৰেই বদলি হৈ গ'ল। ইয়াক সমান ভাগটো নিদিলেও নক'ব, লাজ পাব লাগিব, ইয়াত দিওঁ বাৰু, এতিয়া দিম বুলি কওঁ, কিন্তু বাহিৰতহে মই এসেকা দিম, এই বুলি এবাৰ সমান ভাগ দিছে, খঙৰ ভমকত গাইছে, অ বনমালীয়ে জগ মোহন ৰাম, তেনেহ'লে আজিৰ পৰা সমান সমান। যে সমান ভাগ পাই গ'ল, তেতিয়া লিটিকাই মনটো ভাল লাগিছে, তেতিয়াই কৈ দিছে আৰু, অ বনমালীয়ে জগ মোহন ৰাম, তেনেহ'লে তাৰ নাম বীৰ হনুমান। এতিয়া আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ জাক যজ্ঞ পূজা পাতল হোৱা হ'লে
প্ৰভু ঈশ্বৰো ভস্ম হ'লহেঁতেন, লিটিকায়ো ভস্ম হ'লহেঁতেন। নাম ধৰ্মত ছিদ্ৰ নাই, তেনেকৈ দুইজন তৰি গুচি গ'ল। গতিকে সেইকাৰণে গুৰুজনে কৈছে নুবুজয় যদ্যপি কথাৰয়ে কো তত্ত্ব তথাপি শুনুকনিত সাধুৰ সংগত। শুনন্তে শুনন্তে পাছে ৰতি ভৰিলে জাত তেবে ক্ষুধা আদি বাধা গুচিবে সতত। শাস্ত্ৰৰ তত্ত্ব পৰমাৰ্থ একো নালাগে জানিব, মাত্ৰ সদায় ভকতৰ সংগলৈ আহি অকণমান হ'লেও শুনা। শুনি ভাল লাগিব প্ৰথমতে। এনেই ভাল লাগিছে নাই বাৰু? ভাল নলগা হ'লে ইয়ালৈ আহিলেহেঁতেন জানো? কিবা এটা ভাল লাগিছে, আনন্দ আহিব। শুনোতে শুনোতে ইয়াৰ প্ৰতি যেতিয়া ৰতি আহি যাব, তেওঁ জীৱন মুক্ত হৈ যাব। বাৰু যে কি নহওক, সদৌ শেহত ইয়াত যুৱক যুৱতীসকল, বোৱাৰীবিলাক গোট খোৱাৰ কাৰণে মই এটা কথা কওঁ। মোক বহুতে প্ৰশ্ন কৰে, আজিকালি এইটো মই কথা সকলোতে কওঁ। বহুতে আমাক প্ৰশ্ন কৰে যে ল'ৰা ছোৱালীকেইটাই কথা বতৰা নেমানে, আমি দুয়োটাই পুৱা গধূলি গুৰু সেৱাও কৰোঁ, নাম প্ৰসংগো কৰোঁ, ভকতৰ সংগলৈ যাওঁ, কি অপৰাধ লগাইছোঁ? ল'ৰা ছোৱালীকেইটা ভকত এজন আহিলে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে, ভাগৱত শুনিবলৈ ইমান লগ ধৰোঁ নাহে। তাৰ মূল কাৰণটো কি? মূল কাৰণটো কি বুলি ক'লে ঘপককৈ ইয়াৰ উত্তৰটো দিব নোৱাৰি। ইয়াৰ উত্তৰটো শাস্ত্ৰসন্মতভাৱে দিব লাগিব। ইয়াৰ মূল কাৰণটো হ'ল আই মাতৃসকলে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সতি সন্তান জন্ম দিয়া। চাব, ল'ৰা ছোৱালী ভাল হ'ব বেয়া হ'ব নিৰ্ভৰ কৰে আই মাতৃগৰাকীৰ ওপৰত। এতিয়া আইসকলে আপোনালোকে পঞ্চামৃত খাই পাইছে নাই বাৰু? পঞ্চামৃত খাই পাইছিলেনে? বাপসকলে পঞ্চামৃত খাই পাইছেনে কেতিয়াবা? আইসকলৰ ভাগ্যখন চাওকচোন বাৰু। কিছুমানৰ নিজৰ এটকাও উপাৰ্জন নাই, বাপজনে উপাৰ্জন কৰে, উপাৰ্জন কৰিও পঞ্চামৃত খাবলৈ নাপায়, উপাৰ্জন নকৰা আইগৰাকীয়ে পঞ্চামৃত খাবলৈ পায়। কিমান ভাগ্য! পঞ্চামৃত কি মাহত খাইছিলে? 4 মাহত বা 6 মাহত কেলে নাখালে? 5 মাহত খালে। তাৰ মূল কাৰণ 5 মাহৰ পৰা গৰ্ভস্থ সন্তানে আহাৰ খাবলৈ আৰম্ভ কৰে। মাকে যি আহাৰ খায় সেই অন্নৰ পৰা ৰস হয়, সেই ৰস আপ্যায়নী নাৰীৰ যোগেদি সন্তানৰ গালে যায়। সন্তান জন্ম হোৱাৰ পিছত যে নাৰী এডাল কাটে, নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। মাতৃৰ নাভিৰ লগত সংযুক্ত হয়, সেই নাৰীডালৰ যোগেদি মাকে খোৱা আহাৰ সন্তানৰ গালে যায়, তাকে খাই সি ডাঙৰ দীঘল হয়। সেইকাৰণে পঞ্চামৃত খুৱায়। পঞ্চামৃত মানে দৈ গাখীৰ, এৱা গাখীৰ, ঘিউ মৌ চেনিৰে বনোৱা, অকল সেইটোকে পঞ্চামৃত বুলি কোৱা নাই। ভাগৱতৰ ভাষাত 5 মাহৰ পৰা সাত্বিক আহাৰ খাব লাগে। বিজ্ঞানৰ ভাষাত সুষম আহাৰ খাব লাগে। এতিয়া আইসকলৰ অন্ধবিশ্বাস, সেই তেতিয়া বোলে যিটোকে খাবলৈ মন যায় সেইটোকে খাবলৈ লাগে হেনো, হয়নে বাৰু? নহ'লে বোলে মাকৰ যদি লোভটো থাকি যায়, সেইটোৱে বোলে জন্ম পোৱাৰ পিছত লেলাই থাকে বুলি কয়, হয় নাই? সেইকাৰণে আগৰ আইসকলে এঙাৰ খোলাকুটি পৰ্যন্ত খায়, মাটি কলহ ভঙাবিলাকো খায়, খোৱা দেখিছোঁ। এঙাৰ খায়, মানচেদা পেপৰৰ পৰা ধৰি কি কি খাবলৈ মন যাব ঠিক নাই। কিন্তু বিজ্ঞানৰ মতে, বিজ্ঞানৰ দৃষ্টিভংগীৰে যদি চাই, সেইটো অৱস্থাত যিটোকে লোভ লাগে সেইটোকে কেতিয়াও খাব নালাগে, কেতিয়াও নাখাব।
ঘৰত যদি কাৰোবাৰ ডায়েবেটিছ আছে সুধিবচোন কি খাবলৈ বৰকৈ লোভ লাগে, চিধাই ক'ব ৰসগোল্লা খাবলৈ বৰ লোভ লাগে। ঠিক সেইদৰে গৰ্ভৱতী আই মাতৃগৰাকীৰ যিবিলাক খাদ্য খালে গৰ্ভস্থ সন্তানৰ কাৰণে অপকাৰ, সেইবিলাকহে খাবলৈ বেছি লোভ লাগে। খুব জ্বলা খাবলৈ মন যাব, টেঙা খাবলৈ মন যাব, খাৰ খাবলৈ মন যাব। যি জ্বলা ডাঙৰ মানুহে সহ্য কৰিব নোৱাৰে, তাৰ অকণমান ৰস যদি সন্তানৰ গাত পৰেগৈ কি হ'ব বাৰু? ও জ্বলা টেঙালো ন খাৰ আদি কৰি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰই মূৰ্ছা যাই সেহি মত। কপিল প্ৰভুৱে মাতৃ দেৱহতী কৈছে, হে মাতৃ, মাতৃগৰাকীয়ে জ্বলা টেঙা খাৰ লোণ যিমান পাৰে খাই দিলে, সামান্য ৰস গৈ সন্তানৰ গাত পৰেগৈ, সি সহ্য কৰিব নোৱাৰি ঘনে ঘনে মূৰ্ছা যায়, কষ্ট পায়। তেতিয়াই বোলে মনে মনে ভাবে, বাৰু ৰ তই মোক জ্বলা টেঙা তিতা কেহা খুৱাইছ, মোকো বাহিৰ হ'বলৈ দে, তোকো মই জ্বলা টেঙা তিতা কেহা খুৱাইহে এৰিম। খাইছেনে এতিয়া? সতী সন্তানৰ কাৰণে মাতৃগৰাকীয়ে বাপজনে বা মাক দেউতাকে জ্বলা টেঙা তিতা কেহা খাইছে নাই? যদি খাইছে তাক গৰ্ভত থাকোঁতে খুৱাই আহিছে আপুনি। 7 মাহত জীৱৰ বোধ হয়, জ্ঞান হয়, 100টা জন্মৰ কথা স্মৰণ হয়। 100টা জন্মত যি নিকাৰ যন্ত্ৰণা ভোগ কৰিলে তাক মনত পেলাই পেলাই ভয়তে কঁপি থাকে বুলি কৈছে। ভাগৱতে কৈছে 100টা জন্মৰ কথা স্মৰণ হয়, নিকাৰ যন্ত্ৰণা মনত পৰি ভয়ত কঁপি থাকে। বিজ্ঞানে কৈছে লৰি থাকে। সন্মুখত বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তিটো দেখা পায়, অংগুষ্ঠ প্ৰমাণ। লগে লগে হাতযোৰ কৰি আঁঠু কাঢ়ি মাতৃৰ গৰ্ভতে ভগৱন্তৰ ওচৰত শৰণাপন্ন হয়। শৰণ লৈ আমি মাতৃৰ গৰ্ভত শৰণ লৈ আহিছোঁ। কি বুলি? ও জীৱনী গদতি জগত ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণই আদি ধৰায় অৱতাৰ ছয়। হে প্ৰভু, তোমাৰ সৃষ্টি ৰক্ষা কৰিবৰ কাৰণেই লীলা কৰি যুগে যুগে ৰাম শ্ৰীকৃষ্ণকে আদি কৰি অৱতাৰবিলাক ধৰা। সেয়েহি ভগৱন্তে মই অধমক দিলা দুখ এহি গতি সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। তোমাৰ ইচ্ছাত মই নিজ কৰ্মফল অনুসৰি এই নিকাৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। হে প্ৰভু, তুমি সৰ্বভয়হাৰী, গতিকে মই তোমাৰ চৰণত শৰণে পঢ়িছোঁ। শৰণ ল'লোঁ 7 মাহত। শৰণ লৈ ভূমিষ্ঠ হোৱাৰ মানে জন্ম হোৱাৰ আগমুহূৰ্তলৈকে জীৱই ভগৱন্তক স্তুতি কৰি থাকে। হে প্ৰভু ভগৱন্ত
মই যেন দুখ পাওঁ তোজো পদে কৰুণী বেদন মাতৃৰ উদৰে ঘূৰ বিস্তাৰ মূতৰ গৰ্তে পৰি মই আছো দুৰ্জন। হে প্ৰভু ভগৱন্ত, মই যিখিনি নিকাৰ যন্ত্ৰণা ভোগ কৰিছোঁ তোমাৰ চৰণত নিবেদন কৰিছোঁ। মাতৃৰ উদৰত বিস্তাৰ আৰু মূত্ৰৰ গৰ্তত মই পৰি আছোঁ। অকল সিমানেই নহয়, তাতে গৰ্ভাক নিয়ে বেৰহি সমস্ত শৰীৰদহে দিন মাহ কৰোঁ গণন। ইটো নিকাৰৰ হন্তে কোনো দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। তাতে গৰ্ভৰ জুই কুৰাই গোটেই শৰীৰটো মোক জ্বলাই জ্বলাই মাৰিছে। মই মাত্ৰ দিন মাহে গণনা কৰি আছোঁ। হে প্ৰভু, কোনদিনা মোক কৃপা কৰি এই গৰ্ভবাসৰ যন্ত্ৰণাৰ পৰা বাহিৰ কৰি দিবা। 5 মাহৰ পৰা 7টি আহাৰ খাব লাগিব। যিটোকে লোভ লাগে সেইটোকে কেতিয়াও নাখাব, কমাই খাব। 7 মাহৰ পৰা মাতৃগৰাকীয়ে সকলো চিন্তা মনৰ পৰা আঁতৰাই খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপনে ঈশ্বৰ চিন্তা কৰিব লাগে। পকেট ঘোষা এখন লৈ থাকে, তাকে পঢ়িব লাগে। সেইকণ ত্যাগ কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত ঈশ্বৰ চিন্তা কৰি আছে, হয়নে বাৰু? সেই ৰাস্তাত যদি কোনোবাই ঢোল বজাই হুলস্থুল কৰি থাকে, আপোনাৰ খং উঠিব নাই? গৰ্ভস্থ সন্তানটোৱে ঈশ্বৰৰ চিন্তা কৰি আছে। মাকে যদি বিহু ফাংচনত বিহু শুনি আছেগৈ, মোবাইলত চিৰিয়েল চাইছে, চিনেমা চাইছে, বিহু চাইছে, তাৰ খং উঠিব নাই? গতিকে সতী সন্তানৰ পৰা সুখ আৰু শান্তি পাবলৈ হ'লে 5 মাহৰ পৰা জন্মৰ আগমুহূৰ্তলৈকে এই প্ৰতিষেধক ব্যৱস্থাটো আই মাতৃ সমাজে যদি গ্ৰহণ কৰে, সেই সন্তানৰ পৰা আমি সুখ আৰু শান্তি পামেই। তাৰমানে আজিকালি চিকিৎসা পদ্ধতি দুটা। এটা হ'ল ভেকচিন। বেমাৰ হ'বলৈ নাপায়, ভেকচিন দিয়েই দিয়ে। পলিঅ' খুৱাই নোখুৱাই, সেইটো প্ৰতিষেধক। এতিয়া ল'ৰা ছোৱালী যাতে বিপথে নাযায় তাৰ কাৰণে গৰ্ভত থকা 5 মাহৰ পৰাই সেই ভেকচিনটো আই মাতৃগৰাকীয়ে ল'ব লাগিব, প্ৰতিষেধক ব্যৱস্থা শাস্ত্ৰমতে। সেইকাৰণে আমি শাস্ত্ৰ ডেকা গাভৰুৱে শুনিবলৈ বিয়া পতাৰ আগত। আমি আকৌ কি ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত শুনিলোঁ ভাগৱত। ল'ৰা ছোৱালী কেনেকৈ জন্ম দিব লাগে নিশিকিলোঁ, সেইকাৰণে শুনিবলগীয়া হয় কি, বাপেকে বোলে নাম প্ৰসংগ কৰি ঘূৰি ফুৰে, পিতেকে বোলে মদ খাই ৰাস্তা কাষত পৰি থাকে, কয় নকয়? বাপেকৰ গাত দুখ সেইটোৱে হ'ল, তাৰমানে সতী সন্তান জন্ম হোৱাৰ পিছত ভকত হ'ল। যদি বিয়া পতাৰ আগত ভকত হ'লহেঁতেন সেই বাক্যটো শুনিব লগা নহ'লহেঁতেন। বাৰু যে কি নহওক, সদৌ শেহত শাস্ত্ৰ যিমানেই পঢ়ক, শাস্ত্ৰত দুটা তত্ত্ব পাব। এটা হ'ল তত্ত্ব, এটা হ'ল পৰমাৰ্থ তত্ত্ব। সকলো শাস্ত্ৰ দেই। তত্ত্ব কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনক লগ পোৱাৰ আগত তেওঁ এজন শাক্ত মহাপণ্ডিত আছিলে, আগম শাস্ত্ৰত পণ্ডিত আছিলে। গুৰুজনক লগ পোৱাৰ পিছত নিগম শাস্ত্ৰ অধ্যয়ন কৰিলে। আগম নিগম, বেদ, ৰামায়ণ, পুৰাণ, ভাৰত, গীতা, ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি মাধৱদেৱে এটা তত্ত্ব ঘোষণা কৰি থৈ গৈছে। কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় অৱসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয়
জানা তত্ত্ব এহিমানে। সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে, এক ঈশ্বৰকহে ভজিবলৈ কৈছে। এইটো হ'ল তত্ত্ব, তাৰমানে একেশ্বৰবাদ। আজি খ্ৰীষ্টানসকলৰ একেশ্বৰবাদ, এক গড। ইছলামসকলৰ একেশ্বৰবাদ, এক আল্লাহ। আমাৰ হিন্দু ধৰ্মটো একেশ্বৰবাদ, এক ঈশ্বৰ। কিন্তু আমাৰ হিন্দু ধৰ্মতে খেলি মেলিটো বেছি। বিভিন্ন শাস্ত্ৰ ঢেৰ আছে, আগমো আছে, নিগমো আছে, সকলো আছে। আৰু তাৰ ওপৰত এটা একেশ্বৰবাদটো হ'ল তত্ত্ব, সকলো শাস্ত্ৰৰ। তাৰ ওপৰত আৰু এটা তত্ত্ব আছে, সেইটো হ'ল পৰমাৰ্থ তত্ত্ব, যিটোৰ ওপৰত আৰু তত্ত্ব নাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক এটা গীতাৰ পৰমাৰ্থ তত্ত্ব ঘোষণা কৰিছে আৰু এটা সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব ঘোষণা কৰিলে। গীতাৰ পৰমাৰ্থ তত্ত্বটোৱে হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। গীতাৰ পৰমাৰ্থ তত্ত্ব কি? হে সখী, ইমান সময়ে তুমি মোক যিমান প্ৰশ্ন কৰিলা, সকলো প্ৰশ্নৰ উত্তৰ মই দিলোঁ। মনত ৰাখিবা, ইমান সময়ে তোমাক কোৱা কথাবিলাক তোমাৰ প্ৰশ্নৰ উত্তৰহে আছিলে, মোৰ কিন্তু কোনো সিদ্ধান্ত নাছিল। এতিয়া মই তোমাক পৰমাৰ্থ তত্ত্বৰ বিষয়ে কওঁ, শুনা। হে সব্যসাচী, পৰমাৰ্থ তত্ত্ব বাছি লোৱা। কৃষ্ণ নিগদতি সব্যসাচী, পৰমাৰ্থ তত্ত্ব লৈও বাচি। সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত। মোতে মাত্ৰ সদা দিয়া চিত্ত, গায়ো মোৰ গুণ নাম গীত। সকলো শাস্ত্ৰ কহিলো সাৰ সাক্ষাৎ। পৰমাৰ্থ তত্ত্ব কি? সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা, মোৰ গুণ গোৱা, মোৰ চৰণত চিত্তটো অৰ্পণ কৰি দিয়া, আৰু এইটোৱে হ'ল সকলো শাস্ত্ৰৰ সাৰ। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঘোষণা কৰি দিলে, হেৰা সকলোৱে পৰমাৰ্থ তত্ত্বটো শুনা। কি? শুনা পৰমাৰ্থ তত্ত্ব, শ্ৰীমন্ত শংকৰ মত ধৰি উপসজ্জন সকল। হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি, পাইবা ভক্তি পৰম নিৰ্মল। ৰাম, পাইবা ভক্তি পৰম নিৰ্মল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতটো গ্ৰহণ কৰা। কি? একশৰণ হৰি নাম ধৰ্ম। ইয়াত কি আছে? কেৱল নাম। সেই নাম লৈয়ে সুখে সংসাৰ তৰিব পাৰিবা। ইমানকে কৈ আজি আমি আসন ত্যাগ কৰিব বিচাৰিছোঁ। আৰু যদি অনিচ্ছাকৃতভাৱে উচ্চ বাস্য, দম্ভ, অহংকাৰ ইত্যাদি কিবা অনিচ্ছাকৃতভাৱে যদি কিবা অপৰাধ হৈছে অজ্ঞানবশতঃ, সমস্ত অপৰাধ আপোনাসৱে ক্ষমা কৰিব, তেতিয়াহে গুৰুজনাই ক্ষমা কৰিব। ইয়াকে ভাবি আপোনাসৱৰ সকলোৰে চৰণত শিৰ থৈ আমি অপৰাধ ভঞ্জনৰ ঘোষাৰে সেৱা ধৰিছোঁ। অপৰাধ বিনাশন তজুনামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াখিলো হৰি, মুকৰ ৰক্ষা কৰি চৰণে প্ৰভু, মুকৰ ৰক্ষা কৰি চৰণে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।